এইটো ভিডিঅ' ছোৱালীসকলৰ বাবে। এইটো ভিডিঅ'ত জনাম যে কেনেকুৱা ধৰণৰ গুণ থকা ল'ৰাক জীৱন সংগী বনাব লাগে বা বিয়া পাতিব লাগে। এজন জীৱন সংগী বাছনি কৰাৰ সময়ত কেইটামান দিশ আপোনালোকে চাব লাগে আৰু সেই কেইটামান দিশ আপোনালোকৰ লগত মই আজি ব্যক্ত কৰিম। প্ৰথমটো হৈছে আদৰ আৰু সন্মান দেখুওৱা, যিজনে তোমাক আৰু তোমাৰ পৰিয়ালক সন্মান কৰিব পাৰে। দ্বিতীয় নম্বৰটো হৈছে মানৱীয়তা আৰু সৎ মনোভাৱ, যিজন ল'ৰাই সদায় সঁচা কথা কয় আৰু ন্যায় পথত চলে। তৃতীয় নম্বৰ হৈছে দায়িত্বশীল হ'ব লাগে, যিজনে নিজৰ জীৱন আৰু ভৱিষ্যতৰ প্ৰতি গম্ভীৰ আৰু দায়বদ্ধতা হ'ব লাগে। সহযোগিতা আৰু সমৰ্থনশীল হ'ব লাগে, যাতে সেইজন মানুহৰ সুখ দুখত তোমাৰ সংগী হৈ থাকিব পাৰে। এনেকুৱা হ'ব লাগে একেই মূল্যবোধ আৰু লক্ষ্য একে থাকিব লাগে। তেতিয়াহ'লে কি হৈছে তোমাৰ জীৱন ধাৰণৰ সৈতে সেইজনৰ মিল থাকে। আৰু মেইনলি চৰিত্ৰবান হ'ব লাগে, চৰিত্ৰহীন হ'ব নালাগে, সেইটোৰ প্ৰতি ধ্যান দিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে বেকাৰ ল'ৰাৰ লগত বিয়া হ'ব নালাগে। দেউতাৰ টকাৰে খোৱা ল'ৰাৰ লগত যদি বিয়া হ'ব বিচাৰিছে অলপ চাই চিতি হ'ব, কাৰণ নিজৰ কিবা এটা কৰাৰ ক্ষমতা থাকিব লাগিব বা নিজে কিবা এটা কামত লিপ্ত হৈ থাকিব লাগিব, নিজৰ ইনকাম থাকিব লাগিব। যদি তেনেকুৱা ল'ৰাক আপুনি নিজৰ জীৱন সংগী হিচাপে বিচাৰে, তেতিয়াহ'লে হয়তো বা আপোনাৰ চাহিদা সেইজনে পূৰণ কৰিব পাৰিব। এইখিনি গুণ কোনোবা ল'ৰাৰ থাকে, তেতিয়াহ'লে সেইজন ল'ৰাক আপুনি জীৱন সংগী হয়তো বা বনাব পাৰে। এনেকৈ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।